ফেরি মার আকৌ কিনবে নাই তার লগত আছে 30 টাকা, মোর লগত আছে 20 টাকা, টোটাল 50 টাকা আছে। তো আমি 50 চাহ খাই ঘৰত যাম। মর্নিং এন্ড ওয়েলকাম ব্যাক টু ব্ল্যাকবেরি আসাম। আমি আজি বর্তমান নলবাৰীত যাই আছোঁ। নলবাৰীত যেহেতু 25 তাৰিখ উদযাপন কৰিছে আজি, সেইকাৰণে আমি তাতে যাওঁ। তাতে কি কি হয় আপোনালোকক দেখুৱাওঁ। বৰ্তমান এক দেখুৱালোঁ, এইখন লাগি আছে পতাকাখন ইয়াতে আমাৰ চাইকেলত লগাই ল'লোঁ আৰু এতিয়া আমি নলবাৰীত গেলি যাত্ৰা আৰম্ভ কৰোঁ। বলক। বৰ্তমান আমি 4 কিলোমিটাৰ মান আহি পালোঁ আৰু আমাৰ এখন চাইকেলত এখন পতাকা লগাই লৈছোঁ। তো গৰম হ'লেও আজি সিমান ৰ'দটো দিলেও বতাহ দি আছে অলপ ভাল। আমি যাই থাকিম নলবাৰীলৈকে। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। সেইটো নলবাৰী দিয়ে কৈছে বৰ্তমান কি হৈছে আজি নলবাৰীত, তাতে যাই দেখাই আছোঁ আপোনালোকক। চাই থাকক। বৰ্তমান আখেদি দুনিয়াৰ গাড়ী কি হৰেণ মাৰছি, কাণ কালা বাচ্চা গেছি, তিৰি মৰছি গাছ, তিৰি মৰছি নেকি গাছ। দেখুন আমি এখন বিয়া আছে, এখন বিয়া আছে দেখা। ঢাকাতে আগত বহিছিলোঁ, ভৰিৰ পূৰা জিনজিনি ধৰি চেণ্ডেল পাত পৰিল। তো চেণ্ডেল পাত আনিব যাই আছোঁ। চেণ্ডেল পাত পিন্ধি লওঁ। গাড়ী আছে গাইছ, গাড়ী বৰ্তমান আমি গৰ্দন পালোঁ। তো ইয়াৰ ঢাকাত গৈছি বোলে চাইকেল চলাইছি ঘৰৰ পৰাই মোটামুটি। তো এখন চাইকেল আমাৰ পাছফালে আছে। চাইকেলখন আমি ক'ৰবাত জাগা এখনত থৈ পেলাই আমি খোজকাঢ়ি যাম। আপোনালোকক তাৰপিছত দেখাই আছোঁ। তো চাই দেখব। কৰিবলৈ চেষ্টা কৰিছে। আমি বিশ্ব ডেকৰেশ্যন সুন্দৰ আচলতে এক পৰিৱেশ, আৰু এই পৰিৱেশৰ মাজেৰে আচলতে তেওঁলোকে এক সজাগতা আনিবলৈ চেষ্টা কৰিছে। যদি কৃষ্ণ সম্ভৱ হয় আমি ঈশ্বৰৰ জীৱন আন এক দৃশ্য দেখিবলৈ চেষ্টা কৰিম। গাইজ বহুত ধৰণৰ বস্তু আহিছে গাইজ, বহুত ধৰণৰ বস্তু ইয়াতে আছে। আপোনালোকক পাৰাখিনিতে আমি দেখাব চেষ্টা কৰি আছোঁ আৰু আপোনালোকক দেখাই আছোঁ। আমি ইপিনে গান লাগি আছে গাইজ। গম নাপায় হাল্লাৰ কাৰণে আমি কথাবিলাক আপোনালোকে বুজি পাইছে নে গম পোৱা নাই। বহুত হাল্লা হৈ আছে। ইপিনে গাইজ গান লাগি আছে গাইজ। বৰ্তমান আমাৰ ভিডিঅ'খানি বহুত কিবাখানি দেখালোঁ। তো আপোনালোকক চাই থাকিব ভিডিঅ'টো আৰু আছে। তো আমি এতিয়া বৰ্তমান চাইকেলখন থৈছোঁ আৰু আপোনালোকে দেখিছে। তো আমি এতিয়া বৰ্তমান খোজকাঢ়ি অলপ নলবাৰীখন কিমান ভাৰো ঘূৰিব এখিনি দেখি আছোঁ আপোনালোকক। তো ভিডিঅ'টো চাই থাকিব। দেখছি না মানুহ কিমান মানুহ আৰু আছে ৰ'ব দেখি আছোঁ।
চাই দিব আমাৰ ভিডিঅ' ইমান মানুহ গাইছ গাড়ীৰ ৰেটটো গাইছ বেছি হৈছে অলপ চাই দিব এবাৰ কিবা মনটো ভাল লাগছি গাইছ চ' গাইছ নলবাৰীখন বহুত ঘূৰিলোঁ এতিয়া আমি যাই থাকিম ঘৰত দেখি তো গাইছ মানুহৰ বহুত ভিৰ হৈছে মাজতে তাৰে মাজত তুমি দেখাব পাৰো নাই তো যিখিনি পাইছোঁ দেখিছোঁ আৰু কি ক'ম আৰু আগত যায় আৰু চাওঁ যদি দেখাব পাৰোঁ আপোনালোকক দেখাম একেটাকে চাইছি একেটাকে চাই লাভ নাই বাবা আমি ইউটিউব কৰোঁ ইউটিউবাৰ হ'ল এখন চাইকেল আমাৰ এখন চাইকেল আছে এখন লৈ যাম এতিয়া ঘৰত তো এখন আপেলৰ দোকানত চাইকেলখন থৈ গৈছিলোঁ গাইছ অলপ গৰম বেছি গাইছ ভিমাৰ্কত সোমাই পেলাই অলপ বেছি খাই গাইছ তো চাই দিব ভিডিঅ'টো আমি গাইছ আকৌ কিনিব নাই বৰ্তমানে এচি খাব আহিছোঁ ফ্ৰীতে বেয়া গৰম লাগছে বাহিৰত কি আছে CM গাইছ ওপৰত ডিগি যাইছোঁ এচি খাবা গাইছ আকৌ কিনিব নাই তেলত বোলে এচি নাই লগাই এইটো বহু অলপ হেৰিমান আকৌ কিনিব নাই তাৰ লগত আছে 30 টকা মোৰ লগত আছে 20 টকা টোটেল 50 টকা আছে তো আমি 50 চাহ তাহ খাই ঘৰত যাম চাই দিব তো গাইজ বৰ্তমান আমি ঘৰত যাই আছোঁ এতিয়া আৰু ইয়াতে বহুত গাড়ী আছে গাইজ ৰাস্তাত ৰখি কিনে আপোনালোকৰ লগত কথা পাতি আছোঁ তো গাইছ দেখছিলে চাহ মাৰি দিছে গাইছ নিপু বন্দা মনৰ মাজে গানে ও জান বলিয়া ঘৰত আহি থাকোঁতে আমাৰ তাৰে দুটা লগ চলি দেখা পালোঁ ঐ দুটা আহিছে তাতে ৰখছি চাহ খুৱাব লাগিব বুলি আমি ক'লো পইচা নাই ভাই 10 টকামান দিয়ে চাহ খাওঁ বেছি যাইছোঁ যে আমি যাওঁ আমাৰ মোটা লাগছি কেঁচান কৈছে আমাৰ মোটা লাগছি আমি যাই আছোঁ যা আগত ৰখবি মানে বাইক লৈ আহিছি বিশ্বাস নাই চাহে খুৱাই নে কি খুৱাই দে আমি যাই আছোঁ ঘৰত গাড়ীৰ মাতত কি বেয়া শুনছি গম নাপাওঁ গাইছ আগত এখন হোটেল আছে তাতে ৰখোঁ গাইজ আমি আহি হোটেল এখন পালোঁ এতিয়া হোটেলখনত কিবা অলপ খাওঁ লাইক কৰি খাই লৈ কিনে আপোনালোকক দেখাই আছোঁ গাইছ হোটেল এখনত ৰখিলোঁ কিবা অলপ খাই লওঁ আমি দে বহিলোঁ তাতে গৰম দি আছোঁ পানীটো গৰম একো নাই গাইছ ভোক লগা আনিছে অলপ চিংৰা এটা খাই লওঁ বেলক লাগি আহে বৰ্তমান আমাৰ খোৱা লোৱা হৈ গ'ল তো আমি ঘৰত যাই থাকোঁ তো চাই থাকক গাইছ এতিয়া অলপ পিয়াৰৰ ৰস খাই লওঁ অলপ গৰম বেছি তো খাই লৈ আমি ঘৰত যাই থাকোঁ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব আৰু সকলোৱে একোটা কমেণ্ট কৰি জনাই দিব জয় হিন্দ জয় ভাৰত এতিয়ালৈ বাই বাই জয় হিন্দ জয় ভাৰত লাভ ইউ ইণ্ডিয়া